বন্ধুসকল নমস্কাৰ। মই মোৰ ইউটিউব চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। চাওক, আপোনালোকে এতিয়া হাঁহৰ সিজন, এনেকৈ হাঁহ পোহপাল কৰক। আৰু আপোনালোকে পোৱালি ল'বলৈ যদি বিচাৰিছে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মই লোকেল পাতি হাঁহ এভেইলেবল ছাপ্লাই দিওঁ। মোৰ ঘৰখন বঙাইগাঁও ডিষ্ট্ৰিক্ট অভয়পুৰী এৰিয়াত আছে। আপোনালোকে য'ৰ পৰাই অৰ্ডাৰ কৰিব আমি তাতে ডেলিভাৰী কৰি দিম। চাওক, অৰিজিনেল লোকেল পাতি হাঁহ কেনে কোৱালিটি মই আপোনালোকক দেখাইছোঁ আমাৰ ইউটিউব চেনেলৰ পৰা। প্ৰত্যক্ষ কৰি আছে, আপোনালোকে চাই থাকক। চাওক, এনেকুৱা অৰিজিনেল পাতি হাঁহ আমাৰ ইয়াত এভেইলেবল আছে। আপোনালোকক মই দেখাবলৈ যত্ন কৰি আছোঁ। চাওক, এনেকৈ পাতি হাঁহটো বৰ্ডিং কৰিব লাগে কেইদিনমান, তাৰপিছত আৰু বৰ্ডিং কৰিব নালাগে। সম্পূৰ্ণভাৱে আপোনালোকে মুক্তভাৱে পুহিব পাৰিব। চাওক, ইহঁতৰ ইমান প্ৰথম অৱস্থাত দানা পানী নালাগে। অলপ পৰিমাণ দানা পানী দিলেই হৈ যায়। ইহঁতে লাহে লাহে ইহঁতৰ ভালেই এটা 20 দিনৰ মূৰত এটা ভালেই গ্ৰোথ আহি যাব। আপোনালোকে লোকেল অৰিজিনেল পাতি হাঁহ যদি পুহিব বিচাৰিছে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। চাওক, আমি ঘৰতে এইখিনি আবদ্ধ কৰি পুহি আছোঁ। চাওক, আমি এতিয়া পোৱালি ডেলিভাৰী কৰিবলৈ যাম। আমি কেৰেটত এটা এটাকৈ গুনি আমি উঠাই আছোঁ। আপোনালোকে প্ৰত্যক্ষ কৰি আছে। আপোনালোকে এনেকৈ অৰ্ডাৰ কৰক আৰু এনেকৈ অৰিজিনেল লোকেল পাতি হাঁহ পোহপাল কৰক। আমি যিখন লোকেশ্যন এৰিয়াত দিছিল সেই লোকেশ্যন এৰিয়াত মই আহি উপস্থিত হৈছোঁ। আমাৰ ইয়াত দাদা আহিছে পোৱালি ল'বলৈ। এতিয়া পোৱালি মই দেখাই আছোঁ দাদাক। চাওক, কি সুন্দৰ পোৱালি, সম্পূৰ্ণভাৱে সুস্থ। এটা পোৱালিও কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাই। আপোনালোকে এনেকৈ লৈ যাওক আৰু ঘৰত পোহপাল কৰক। চাওক, সম্পূৰ্ণ লোকেল পাতি হাঁহ। এনেকৈ লৈ পেলাই আপোনালোকে এনেকৈ ডাঙৰ এটা ফাৰ্ম কৰক আৰু লাহে লাহে আগুৱাই যাওক। ইহঁতৰ বয়স আজি 2.5 মাহ। 2.5 মাহত প্ৰায় 1 কেজি 200 গ্ৰাম হৈছে। কেইদিন গ'লেই ইহঁতে বিক্ৰী কৰিব। এই হাঁহকেইটা মোৰ পৰাই লৈছিল। এতিয়া 600 ইয়াতে হাঁহ আছে। বিক্ৰী কৰাৰ টাইম হৈছে, এতিয়া বিক্ৰী কৰিব। চাওক, আপোনালোকেও এনেকৈ ডাঙৰ দীঘল কৰি পেলাই মাৰ্কেটত বিক্ৰী কৰক আৰু ভালেমান এটা প্ৰফিট পাওক। চাওক বন্ধু বান্ধৱীসকল, সম্পূৰ্ণভাৱে সুস্থ হৈ আছে হাঁহকেইটা। এনেকৈ আপোনালোকে পোহপাল কৰিব আৰু লাহে লাহে আগুৱাই যাব। মোৰ ইউটিউব চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ।